हेलो फ्रेंड्स की खबर खबर ভাল আৰু স্বাগতম জনালো মোৰ ইউটিউব চেনেলৰ পৰা মানে ব্লগছ খালি পাওৰা মইলে এটো মনে নিদিবি গৰমতে নিদিবি আমি মামা বলবা আছো বজা কৰিব বজা ৰাইজা বজা এটা পুরো খগা যোৱা কাৰণে মইল নেকি চলো আপি বজাৰ ৰাইজৰ বজাৰ কিমান দিন আছে বজাৰখিনি কৰাৰ আগতে মানে ইয়াতে ইঠলা চাউল দি আছিলে তাকে মামাই মই একেবাৰে সোমাই গ'লোঁ ইঠলা চাউলখিনি লোৱা বুলি তাতে সোমাই গ'লোঁ আৰু চাওকচোন মেচিনটো তেনেকুৱা আৰু এইফালে চাউলৰ কাটা মেচিন দি আছে আৰু চাউল গাইছ মানে ইঠলত সোমাই চাউলকেইটা একেবাৰে লৈ আহিলোঁ মামাই তাতে ৰখিল বজাৰ কৰিবৰ কাৰণে মই চাউলকেইটা থৈ গৈ আছোঁ বজাৰ পৰা লৈ বজাৰ পৰা আহি গ'লোঁ বজাৰ পৰা সোমাই পেলাই দোকানত টেলিং কালাংগে এনেই ডাঙৰ পলিথিন নাই বেঠলাইছে পটল ভাই ভালে না দেখা নাই কি বলা ভাই কুত্তা দেখা নাই কেনা দেখা হলে মান দেখে নাও ইয়াত আহি গ'লো আকৌ বেঙেনা লেচেৰি দীঘল হৈছে আজি কাটিব গৈছিলোঁ কিন্তু দোকান সভা বন্ধ দোকান কাটিব নাপালোঁ বস্তু তামাম দাম গাইছ ইয়াৰ এতিয়া পটল লৈছে 3 কেজি বহুত দাম এইকেইখনত বহুত দাম তাৰপিছত এই ককাই অকণমান কমাই দি আছে সেইটো কাৰণে এবাৰ লৈ লওঁ 3 কেজি অলপ মেক্সিমাম বজাৰটো হৈ গৈছে এতিয়া খালি ধৰি লওক দোকানৰ বস্তুখিনি ল'ব লাগিব সেই দোকান শুকান বস্তু যেনেকুৱা শুকান জলকীয়া জালুক কিবা কিবি এনেকুৱা বস্তুখিনি হ'লচেলত ল'ব লাগিব এইখিনি হ'লচেল ফ্ৰিজটো দেখি গাইছ মই এটা লৈ ল'ব খাবৰ কাৰণে তো ORS জেৰক্স কপি তাৰমানে ভায়েক ORSৰ ভায়েক তাৰমানে আৰু হ'লেতো সৰু ORS ফ্ৰিজটো দেখি খাব মন কৰিব সেইটো কাৰণে লৈ ল'লোঁ এটা হৈ গ'ল আমাৰ শুকান বজাৰখিনি আধা শুকান মানে ধৰি লওক যোনখিনি দোকানত পায় সেইখিনি আৰু বজাৰত নহয় দোকানত পোৱাখিনি শুকান বজাৰখিনি হৈ গ'ল এতিয়া আধা হৈ গ'ল গাইছ এতিয়া আমি ঘৰলৈ যাওঁগৈ ইয়াত আছে কেঁচা চব্জি আগফালে আছে শুকান চব্জি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব